মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৩৩,০০০ নতুন পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তো আপোনালোকে গম পাইছে যে চৰকাৰৰ ফালৰ পৰা এখন ডিটেইলছ লিষ্ট প্ৰকাশ কৰা হৈছে, য'ত প্ৰায় ৩৩,০০০ ভেকেঞ্চিৰ কথা উল্লেখ আছে। ৪টা ডিপাৰ্টমেণ্টৰ টোটেল ভেকেঞ্চি, লগতে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো কম্বাইন এক্সাম অনুষ্ঠিত হ'ব, তাৰ টোটেল ভেকেঞ্চিৰখিনি এই লিষ্টখনত প্ৰকাশ কৰা হৈছে। তো চৰকাৰৰ ফালৰ পৰা এই লিষ্টখন প্ৰকাশ কৰাৰ পিছতে যিসকলে চৰকাৰী চাকৰি এটাৰ বাবে আশা কৰি আছে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিবলৈ সাজু হৈছে। তো যিসকলে ইতিমধ্যে প্ৰস্তুতি চলাই আছিল, চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এটা এডভান্টেজ আছে। কিন্তু যিসকলে নতুনকৈ প্ৰস্তুতি চলাম বুলি ভাবিছে, তো তেওঁলোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট আপডেটছ এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক দি গৈ থাকিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চেনেলটো ৰেগুলাৰলি চাই থাকিব। এতিয়া কথাটো হৈছে ADRE 2.0 এই যিটো দ্বিতীয় পৰ্যায়ৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো পৰীক্ষা অনুষ্ঠিত হ'ব, তো এই পৰীক্ষাটোৰ বাবে হাতত কিমান সময় আছে, আপোনালোকে কিমান সময় প্ৰস্তুতি চলাব পাৰিব বা ৰিটেন এক্সামটো কেতিয়ালৈ অনুষ্ঠিত হ'ব, সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তো ADRE 2.0 ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো দ্বিতীয় পৰ্যায়, এই ADRE 2.0 যিখিনি ভেকেঞ্চি প্ৰকাশ কৰিছে, তো তাৰ যি বিজ্ঞাপন, যিটো আনুষ্ঠানিক বিজ্ঞাপন এডভাৰটাইজমেণ্ট, সেইটো 10 ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰিব বুলি কোৱা হৈছে। ঠিক আছে, তো সেই লিষ্টখনত সেই কথাটো উল্লেখ কৰাই আছে যে 10 ছেপ্টেম্বৰৰ ভিতৰত এই যিখিনি পদ ৩৩,০০০ পদ, তাৰ বাবে বিজ্ঞাপন চৰকাৰে প্ৰকাশ কৰিব। তো বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছত ৰিটেন টেষ্ট অনুষ্ঠিত হ'বলৈ আপোনালোকৰ হাতত কিমানখিনি সময় থাকিব বা এপ্লাই কৰাৰ পিছত ৰিটেন টেষ্টলৈ যিখিনি সময় থাকিব, সেই সময়খিনিৰ ভিতৰতে আপোনালোকে এই পৰীক্ষাটোৰ বাবে নিজকে সাজু কৰিব লাগিব, তাৰ বাবে নিজকে প্ৰস্তুতি আৰম্ভ কৰি দিব লাগিব। তো ইয়াৰ বাবে আপোনালোকে কিমানখিনি সময় লাভ কৰিব, সেইখিনি মই আপোনালোকক এই ভিডিঅ'টোত জনাই দিম। তো ADREৰ যিটো প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল, তাৰ পৰা যদি আমি চাবলৈ যাওঁ, প্ৰথম পৰ্যায়ত 2022 চনৰ মাৰ্চ মাহত প্ৰথম ADREৰ বিজ্ঞাপন প্ৰকাশ পাইছিল, আৰু তাৰ পাছত যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টটো আপোনালোকৰ আগষ্ট মাহত অনুষ্ঠিত হৈছিল। অৰ্থাৎ মাৰ্চ মাহত বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু আগষ্ট মাহত আপোনালোকৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হৈছিল। মাজত আপোনালোকৰ 5 পৰা 6 মাহৰ এটা সময় আছিল। আৰু সেই হিচাপত যদি আমি চাবলৈ যাওঁ, ADRE 2.0টো ঠিক তেনেকুৱাই হ'ব। তো যিটো বিজ্ঞাপন প্ৰকাশ কৰিব, এপ্লিকেশ্যনৰ প্ৰচেছটো আৰম্ভ হ'ব, আৰু তাৰ পিছতেই প্ৰায় 5 পৰা 6 মাহৰ ভিতৰত এই যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব। গতিকে ছেপ্টেম্বৰত যদি বিজ্ঞাপন প্ৰকাশ কৰে, তেন্তে এই ADRE 2.0 ৰিটেন টেষ্ট জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে হাতত এতিয়া যিহেতু জুলাই মাহ চলি আছে, গতিকে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ আপোনালোকে হাতত 6 মাহমান সময় লাভ কৰিব। তো এই ADRE 2.0ৰ বাবে প্ৰস্তুতি চলাবলৈ আপোনালোকৰ হাতত বৰ্তমান 5 পৰা 6 মাহৰ সময় এটা আছে, আৰু এইখিনি সময়ৰ ভিতৰতে আপোনালোকে সম্পূৰ্ণভাৱে গোটেই চিলেবাছ কভাৰ কৰি যিটো পৰীক্ষা অনুষ্ঠিত হ'ব, তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। আৰু এই যি 5 পৰা 6 মাহৰ সময়, এয়া যথেষ্টখিনি সময়। যিসকলে নতুনকৈ প্ৰস্তুতি চলাম বুলি ভাবিছে, তেওঁলোকৰ বাবে এটা ভাল সুযোগ। আপোনালোকে যদি ভালকৈ ষ্টাডি কৰে, তেন্তে 5 মাহৰ ভিতৰত সম্পূৰ্ণ চিলেবাছ কভাৰ কৰিব পাৰিব, আৰু চাকৰি এটাও নিজৰ নামত ল'বলৈ সক্ষম হ'ব। হাতত সময় কম আছে বা ইমান কম দিনৰ ভিতৰত প্ৰস্তুতি চলাব নোৱাৰিম, তেনেকুৱা ধৰণৰ চিন্তা আপোনালোকে মনলৈ নানিব। কাৰণ খুব কম দিন প্ৰস্তুতি কৰিয়েই মই ADREত চাকৰি ল'বলৈ সক্ষম হৈছোঁ, আৰু আপোনালোকেও যদি কিছু কষ্ট কৰে বা চিলেবাছ ফ'ল' কৰি ভাল ষ্ট্ৰেটেজি এটা বনাই প্ৰস্তুতি আৰম্ভ কৰে, তেন্তে নিশ্চয় সফল হ'ব পাৰিব। তো এই ভিডিঅ'টোত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল পালে, তেন্তে লাইক কৰিব, আৰু আহিবলগীয়া নতুন আপডেটছসমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।